ৰঙাপাৰা ফুলবাৰী চাহ বাগিচাৰ ২৪ নং লাইনৰ খেলপথাৰত ২০০৭ চনত জন্ম লাভ কৰা চৰকাৰী সংস্থা য়ংষ্টাৰ ক্লাবৰ সজাগতা সভা সম্পন্ন হয়। উক্ত সজাগতা সভাত সভাপতিৰ আসন অলংকৃত কৰে সংস্থাটোৰ সভাপতি সনাতন ভূমিজে। মুখ্য অতিথি হিচাপে উপস্থিত থাকে মানৱ অধিকাৰ অসমৰ পৰিচালন সঞ্চালক তথা মহাজাতি 24 লাইভ চেনেলৰ স্বাত্বাধিকাৰ ডক্টৰ পৰশমণি সিংহ, মানৱ অধিকাৰ আয়োগৰ সদস্য তথা সমাজসেৱিকা নৱনীতা বৰা হাজৰিকা, সংস্থাটোৰ সদস্য ক্ৰমে ৰাফেল বৰা, তপন নাগ, গীতা গোৱালা, মহেন্দ্ৰ চবৰ, মধু গোৱালা, ৰীনা গোৱালা, পুনিশ বিশ্বাসৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি। উক্ত সজাগতা সভাত বাগানৰ বহুকেইটা সমস্যা সন্দৰ্ভত আলোচনা কৰা হয়। আমি বহুত দিন ধৰি আজি এই আমি NGO আমাৰ 19/9/2007 চনৰ পৰা আমি এই NGOখন আমি জন্ম দি আজি সমাজ সেৱাৰ কামত আমি জড়িত হৈ আছোঁ আৰু প্ৰত্যেকটা লাইনতে আমাৰ এনেকুৱা সজাগতা সভা মানে প্ৰত্যেক মাহে আমি আহ্বান কৰি সজাগতা সভাত চবকে আমি মাতি আছোঁ যে নিজৰ সমস্যা কি আছে বাগানৰ সমস্যাবোৰ আৰু আজি বহুতে এই নিজৰ গাঁৱৰ বাগানৰ সমস্যাবোৰ বহুতে আজি এই সভাত দাঙি ধৰিলে। গতিকে আমি চাবলৈ পালোঁ বিশেষকৈ মানে ইয়াত পানীৰ অসুবিধা। পানী আজি এই জল জীৱন মিছনখন আজি এইটো গাঁৱত আজি ধৰি 5 বছৰকৈ ওপৰ হ'ব টেংকি হোৱা। টেংকিখন বনোৱা আজি 5 বছৰ ওপৰ হ'ব, কিন্তু এই গাঁৱৰ মানুহ আজি পানী খাবলৈ একো নাপালে। গতিকে এইটো বহুত দুখৰ কথা। আৰু আজি এইটো গাঁৱৰ 24 নম্বৰ ফুলবাৰী চাহ বাগিচাৰ 24 নং লাইনৰ আজি এই সজাগতা সভা আমাৰ NGO তৰফৰ পৰা আজি ইয়াত অনুষ্ঠিত কৰিছিলোঁ। গতিকে আজি ইয়াত চবেই নিজৰ বক্তব্য ৰাখিলে নিজৰ সমস্যাবোৰৰ খিনি লৈ, আৰু আমিও চাই আহিছোঁ আৰু সঁচাকৈ হয়ও কথাখিনি চাইছোঁ নিজৰ মানে বহুতে আমি মানে চৰকাৰৰ যি আঁচনিবোৰ কেইটাৰ ক্ষেত্ৰত আমি বঞ্চিত হৈ আছোঁ। গতিকে আমি আমাৰ NGO তৰফৰ পৰা আমি চবেই মাতিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। হয়, আমাৰ গাঁৱৰ হয়তো বহুতে আমাৰ মা দেউতাসকল আমাৰ গাঁৱৰ মানুহ বহুতে মানে চৰকাৰৰ আঁচনিৰ পৰা বঞ্চিত হৈ আছে। গতিকে সেইবিলাক বস্তু সঠিক ৰূপে ৰূপায়ণ পাবৰ কাৰণে আমি মাতি আছোঁ। আৰু বিশেষকৈ আজি অকল 24 নং লাইনৰ অকল নহয়, আমাৰ 13 নং লাইনৰো পানীৰ অসুবিধা হৈ আছে। তাতো আজিলৈকে জল জীৱন মিছন আমাৰ ফুলবাৰী 13 নং লাইনত টেংকি আজিলৈকে এটা নহ'লে। গতিকে সেইখিনি কথাত আমিও তাত মানে ভুক্তভোগী হৈ আছোঁ পানীৰ কাৰণে। গতিকে আমিও চৰকাৰক অনুৰোধ জনাব খোজোঁ যে আমাক এইবিলাক বস্তুৰ কাৰণে কিয় আমাক বঞ্চিত কৰি থৈছে। গতিকে আমাক সেইবিলাক বস্তু আদায় দিবৰ কাৰণে আমাৰ তৰফৰ পৰা মানে বিনম্ৰ অনুৰোধ জনাব। নিউজ ডেস্ক মহাজাতি 24 লাইভ।